দবকাৰ নাম দবকা গাঁৱৰ এগৰাকী 6 বছৰীয়া শিশু অঞ্জুমা বেগম পখিলাখেদাৰ বয়সতে কণমানিজনী ৰোগাক্ৰান্ত হৈছে আৰু এতিয়া শয্যাগত সাবিৰ আহমেদৰ কন্যা অঞ্জুমা বেগম যোৱা এবছৰ কাল ধৰি বিছনাতে আছে এনিমিয়া ৰোগত আক্ৰান্ত হৈ এনেদৰে বিছনাত পৰি আছে কণমানিজনী দিন হাজিৰা কৰি পেট পোহপাল দিয়ে পিতৃ সাবিৰ আহমেদে নিজৰ যিখিনি হাসতীয়া ধন আছিল সেই ধনখিনিৰ ইতিমধ্যে তেওঁক চিকিৎসা আগবঢ়া হৈছে কিন্তু সেয়া পৰ্যাপ্ত হৈ উঠা নাই আৰু বহুকেইখন ব্যক্তিগত আৰু চৰকাৰী চিকিৎসালয়তো চিকিৎসা কৰোৱা হৈছে কিন্তু এতিয়ালৈকে ফল লাভ কৰা নাই কোনো ধৰণৰ সুফলে লাভ কৰা নাই চিকিৎসকৰ মতে অস্ত্ৰোপচাৰ অবিহনে আন কোনো উপায় নাই এতিয়া কণমানিজনীৰ পিতৃ-মাতৃৰ মূৰৰ ওপৰত আকাশ ভাগি পৰিছে অস্ত্ৰোপচাৰ কৰিবলৈ প্ৰয়োজন হৈছে বহু পৰিমাণৰ ধনৰ যি ধন তেওঁলোকৰ নাই সেয়ে তিলতিলকৈ মৃত্যুমুখলৈ গৈ থকা কণমানিজনীৰ মুখলৈ চাই থাকিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে পিতৃ-মাতৃৰ তথাপিও অকণমান সহায় বিচাৰিছে সকলোৰে কোনো সহৃদয়বান লোকক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে পৰিয়ালটোৱে মাতৃ ৰেফিয়া বেগমৰ নামত থকা এক্সিছ বেংকৰ এটা একাউণ্টত আপুনি যদি বিচাৰে আপুনিও ধন দিব পাৰে একাউণ্ট নম্বৰটো আমি দৰ্শক জনাই দিছোঁ এই মুহূৰ্তত একাউণ্ট নম্বৰটো হৈছে 92301066794812 আৰু IFSC হৈছে UTIB 0001869 আমি জনাইছোঁ পুনৰবাৰ এটা একাউণ্ট নম্বৰ ইয়াত দিয়া হৈছে এই একাউণ্ট নম্বৰটোৰ জৰিয়তে আপুনি পৰিয়ালটোক সহায় কৰিব পাৰে কণমানিজনীৰ জীৱন ৰক্ষা কৰিব পাৰে একাউণ্ট নম্বৰটো জনাই দিছোঁ 92301066794812 আৰু লগতে IFSC হৈছে UTIB 0001869 লগতে টেলিভিছন স্ক্ৰীনতো আপোনালোকে দেখিবলৈ পাইছে সেই একাউণ্ট নম্বৰটো এই কণমানিজনীক সহায় কৰিব পাৰে এই একাউণ্ট নম্বৰত সামান্য ধন দি কথাটো হ'ল এই মানুহজনৰ ছোৱালীজনী আজি 1 বছৰৰ পৰা প্ৰায় 1 বছৰৰ পৰাই অসুস্থ আৰু মানুহজনে দিন হাজিৰা কৰি কোনোমতে পেট চলাই আছে এতিয়া তেওঁৰ বাবে অসম্ভৱ হৈ পৰিছে ছোৱালীজনীৰ চিকিৎসাৰ বাবে যথেষ্ট পইচাৰ দৰকাৰ তথাপিও ৰাইজে অলপ যোনে যিমান পাৰে সহায় সহযোগিতা কৰি ইমান দিনে চলাই নিছে এতিয়া মানুহজন অক্ষম এতিয়া আমি সদায় ব্যক্তিসকল সবৰ ওচৰতে আমি আবেদন জনাইছোঁ যে মানুহজনক যোনে যেনেকুৱা পাৰে যিমান পাৰে সহায় কৰি মানুহজনক অলপ উপকৃত কৰিব বুলি মই আশা ৰাখিছোঁ আৰু মই লগতে কওঁ এই মানুহজন আজি হাম হস্পিটেল আপোনাৰ গুৱাহাটী GMCতো গৈ আহিছে মানুহজন অলপ মানে এই পঢ়া শুনা নথকা মানুহ গতিকে তেওঁ তাতো সুবিধা পোৱা নাই যথেষ্ট পইচা খৰচ হৈছে হামত গৈছে মোৰ ছোৱালীটো 1 বছৰৰ পৰা বেমাৰ হৈ আছে মই বহুত হস্পিটেলত লৈ গৈছোঁ গৈ মোৰ পইচা যিমানখিনি আছিলে সবখিনি শেষ হৈ গ'ল এতিয়া মই সব ৰাইজৰ ওচৰত সহায় বিচাৰি আছোঁ মোৰ ছোৱালীজনী ভাল কৰিবৰ কাৰণে ছোৱালীজনী ভাল